মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ পাঠ্য অৰুণিমা সিনহা নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছোঁ। প্ৰথমে মই ভাৱ বিষয়ক প্ৰশ্নসমূহেৰে আৰম্ভ কৰিম। 1 নম্বৰ, চমুকৈ উত্তৰ লিখা। ক. অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ: ভলীবল খেলত। খ. অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰ: উত্তৰ প্ৰদেশত। গ. হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰ: এভাৰেষ্ট বিজয়ৰ সপোনে। খ. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালক লগ ধৰিছিল। তেওঁক লগ ধৰাৰ উদ্দেশ্য আছিল এভাৰেষ্ট শৃংগ বিজয়ৰ বাবে সঠিক পৰামৰ্শ গ্ৰহণ কৰা। ঙ. মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ: মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল। 2 নম্বৰ প্ৰশ্ন। অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? উত্তৰ: অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত এটা ডকাইতৰ দলৰ মুখামুখি হ'বলগীয়া হৈছিল। ডকাইত এজনে তেওঁক চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল। এই দুৰ্ঘটনাত অৰুণিমাই নিজৰ এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিটো চলা-ফুৰা কৰিব পৰাকৈ লোহাৰ ৰড সুমুৱাই দিয়া হয়। 3 নম্বৰ, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? উত্তৰ: অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে বিশেষ সহায় কৰিছিল। ৰেলৰ সংঘটিত দুৰ্ঘটনাটোত নিজৰ এখন ভৰি হেৰুওৱাৰ পিছত অৰুণিমাই হস্পিটালৰ পৰা পোনে পোনে বাচেন্দ্ৰী পালক লগ ধৰিবলৈ গৈছিল। বাচেন্দ্ৰী পালে তেওঁৰ কথা সহমৰ্মিতাৰে শুনিছিল। তেওঁ বিশ্বাস কৰিছিল যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে অৰুণিমাই এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৰুণিমাই টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন কৰিছিল। লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীলৈ অভিযান চলোৱাৰ কষ্টকৰ সময়খিনিতো বাচেন্দ্ৰী পালে তেওঁক মনোবল যোগাইছিল। এইদৰে বাচেন্দ্ৰী পালে অৰুণিমাক বিভিন্ন সময়ত সহায় কৰিছিল। 4 নম্বৰ, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? উত্তৰ: এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। তেওঁ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত অৰুণিমাই বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন কৰিছিল। তেওঁৰ শাৰীৰিক আৰু মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ অভাৱ নাছিল। প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে তেওঁ পৰ্বতাৰোহণৰ অনুশীলন কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া 3 ঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই।
পৰ্বতাৰোহণৰ সময়ত অৰুণিমাৰ তেজেৰে তুমৰলি দিয়া ভৰিৰ অৱস্থা দেখি তেওঁক সহায় কৰা শ্বেৰ্পাজনেও তেওঁক কেইবাবাৰো উভতি যোৱাৰ পৰামৰ্শ দিছিল। কিন্তু অৰুণিমাই কোনো বাধা বিপত্তিৰ ওচৰত সেও মনা নাছিল। এইদৰে অৰুণিমাই অতি কঠোৰ অনুশীলন চলাইছিল। 5 নম্বৰ প্ৰশ্ন, অৰুণিমাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীলৈ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? উত্তৰ, লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল 21,798 ফুট। অৰুণিমা সিনহাই 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল। কিন্তু বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে বেয়া বতৰৰ বাবে অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হয়। এইদৰে প্ৰতিকূল বতৰৰ বাবে অৰুণিমাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীলৈ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। 6 নম্বৰ, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। উত্তৰ, অৰুণিমা সিনহাই মাউণ্ট চামছেৰ কাংৰীলৈ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰা কথাত হতাশ নহৈ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হৈছিল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তুলি আৰু ভিডিঅ' বনাই তাৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ কথা জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ অৱস্থা হৈছিলগৈ। লগত যোৱা শ্বেৰ্পাজনে তেওঁক বাৰে বাৰে কৈছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব পাৰে। তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। পিছে অৰুণিমাই কৈছিল যে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্নই নুঠে, যি হয় দেখা যাব। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ তেজ ৰুমালেৰে মচি মচি আগুৱাই গৈ থাকোঁতে তেওঁ বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিছিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত আৰোহণ কৰিবলৈ সক্ষম হয়। বহুতো অভিযাত্ৰীৰে সেইখিনি পোৱালৈ লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হয়গৈ। সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়। কাৰণ অক্সিজেন শেষ হোৱাৰ আগেয়ে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্বেৰ্পাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ' ল'বলৈ অনুৰোধ কৰিছিল। শ্বেৰ্পাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। প্ৰায় 1.5 ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল 21 মে 2013। এইদৰে অৰুণিমাই এভাৰেষ্টৰ অভিযান সম্পূৰ্ণ কৰিছিল। 7 নম্বৰ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰ, একোগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।
এই ক্ষেত্ৰত অৰুণিমা সিনহা এক উজ্জ্বল দৃষ্টান্ত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই এক ৰেল যাত্ৰাৰ সময়ত মুখামুখি হ'বলগীয়া হৈছিল এক ডকাইতৰ দলৰ। দলটোৰ ডকাইত এজনে তেওঁক চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল। এই দুৰ্ঘটনাত অৰুণিমাই নিজৰ এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিটো চলা ফুৰা কৰিব পৰাকৈ লোহাৰ ৰড সুমুৱাই দিয়া হয়। হস্পিটেলত থকাৰ সময়তে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগত উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁৰ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। তেওঁৰ বিশ্বাস হ'ল যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে অৰুণিমা তেওঁৰ উদ্দেশ্যত নিশ্চয় সফল হ'ব। বহুতে অৰুণিমাক এনে বিপদসংকুল অভিযানলৈ নগৈ সাধাৰণভাৱে জীৱনটো কটাবলৈকো উপদেশ দিছিল। কিন্তু এনেবোৰ কথাই তেওঁক নিজৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব পৰা নাছিল। অৰুণিমাই আগৰ কৃত্ৰিম ভৰিখন সলনি কৰি পৰ্বতাৰোহণৰ উপযোগী আন এখন কৃত্ৰিম ভৰি লগাই ল'লে। ইয়াৰ পিছত তেওঁ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিলেগৈ। টাটা ষ্টীল ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন চলিল। প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে উৎসাহ উদ্দীপনাৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে তেওঁ আত্মসমৰ্পণ কৰিছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল তেওঁ। প্ৰতিকূল বতৰৰ বাবে শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। কিন্তু এই অভিযানৰ অসম্পূৰ্ণতাই অৰুণিমাক হতাশ কৰিব নোৱাৰিলে। তেওঁ এইবাৰ মাউণ্ট এভাৰেষ্ট অভিযানলৈ আগবাঢ়িল আৰু 2013 চনৰ 21 মে'ত এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিলে। এই স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। ইয়াৰ উপৰি তেওঁ তেনজিং নৰ্গে সন্মান আৰু এমেজিং ইণ্ডিয়ান এৱাৰ্ডো লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে। এইদৰে অৰুণিমা সিনহাই নিজৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠিছিল আৰু আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনিছিল। প্ৰশ্নত উদ্ধৃত বাক্যশাৰীৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনে শুদ্ধ প্ৰমাণিত কৰিছিল। 8 নম্বৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কিদৰে অনুপ্ৰাণিত কৰিছিল? উত্তৰ: এভাৰেষ্ট অভিযানৰ ক্ষেত্ৰত প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক অনুপ্ৰাণিত কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। এইদৰে মনোবল বৃদ্ধি কৰি লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত যুৱৰাজ সিঙে অৰুণিমাক অনুপ্ৰাণিত কৰিছিল। 9 নম্বৰ, চমু টোকা লিখা। বাচেন্দ্ৰী পাল, তেনজিং নৰ্গে,
ষ্টিফেন হকিং। উত্তৰ বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল আছিল বিশ্বৰ পঞ্চম আৰু ভাৰতৰ প্ৰথম মহিলা যিয়ে এভাৰেষ্ট শৃংগ জয় কৰিছিল। বাচেন্দ্ৰী পালৰ জন্ম হয় 1954 চনৰ 24 মে'ত উত্তৰাখণ্ড ৰাজ্যৰ উত্তৰ কাশী জিলাৰ নাকুৰি গাঁৱত। তেওঁৰ মাতৃৰ নাম আছিল হান্সা দেৱী আৰু পিতৃ কিষাণ সিং পাল। বাচেন্দ্ৰী পালে প্ৰথমবাৰ পৰ্বতাৰোহণ কৰিছিল 12 বছৰ বয়সত। উচ্চতা আছিল 13,123 ফুট। তেওঁ MA আৰু BEd ডিগ্ৰী লাভ কৰিছিল যদিও পৰ্বতাৰোহণকে নিজৰ পেচা হিচাপে নিৰ্বাচন কৰিছিল। 1984 চনৰ 23 মে'ত তেওঁ এভাৰেষ্টৰ শিখৰত ভৰি থৈ ইতিহাস ৰচনা কৰে। পৰৱৰ্তী কালত তেওঁ কেইবাটিও পৰ্বতাৰোহণ অভিযানত মহিলা দলক নেতৃত্ব দিছিল। নিজস্ব কৰ্মৰাজিৰ বাবে বাচেন্দ্ৰী পালক বিভিন্ন সময়ত বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। তাৰ ভিতৰত পদ্মশ্ৰী, অৰ্জুন পুৰস্কাৰ, জাতীয় এডভেঞ্চাৰ পুৰস্কাৰ, পদ্মবিভূষণ আদি উল্লেখযোগ্য। তেনজিং নৰ্গে। তেনজিং নৰ্গেই নৰৱেৰ এডমাণ্ড হিলাৰীৰ সৈতে 1953 চনত পোনপ্ৰথমবাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰিছিল। নৰ্গেৰ জন্মৰ নাম আছিল নামগ্যাল ৱাংদি। 1914 চনত নেপালৰ খুম্বুত তেওঁৰ জন্ম হয়। তেওঁ এজন নেপালী ভাৰতীয় শ্বেৰ্পা পৰ্বতাৰোহী আছিল। 20 বছৰ বয়সত তেওঁ এভাৰেষ্ট শৃংগলৈ প্ৰথমটো অভিযানত অংশ ল'বলৈ সুযোগ পায়। কিন্তু এই অভিযানে সফলতা নাপালে। এই ধৰণৰ কেইবাটাও প্ৰচেষ্টাৰ অন্তত 1953 চনৰ 29 মে'ত তেওঁ এডমাণ্ড হিলাৰীৰ সৈতে এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সক্ষম হয়। তেনজিং নৰ্গেক 1959 চনত ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন বঁটা আৰু সন্মানেৰে তেওঁক ভূষিত কৰা হৈছিল। 1986 চনৰ 9 মে'ত দাৰ্জিলিঙত তেনজিং নৰ্গেৰ মৃত্যু হয়। ষ্টিফেন হকিং। ষ্টিফেন উইলিয়াম হকিং এজন তাত্ত্বিক পদাৰ্থবিদ, গণিতবিদ, ব্ৰহ্মাণ্ড বিজ্ঞানী আৰু বিজ্ঞান বিষয়ক জনপ্ৰিয় ধাৰাৰ লেখক আছিল। তেওঁৰ জন্ম হৈছিল ইংলেণ্ডৰ অক্সফৰ্ডত 1942 চনৰ 8 জানুৱাৰীত। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ডাক্তৰ ফ্ৰেংক হকিং আৰু ইজাবেল হকিং। ষ্টিফেন হকিঙক বিংশ শতিকাৰ শ্ৰেষ্ঠ তাত্ত্বিক পদাৰ্থবিজ্ঞানীসকলৰ ভিতৰৰ এজন বুলি গণ্য কৰা হয়। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ থিঅৰিটিকেল কছম'লজিৰ গৱেষণা পৰিচালক আছিল। তেওঁ 1979 চনৰ পৰা 2009 চনলৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ লুকাচিয় অধ্যাপক আছিল। ষ্টিফেন হকিং ৰয়েল ছ'চাইটি অৱ আৰ্টছৰ সন্মানীয় সভ্য আৰু পণ্টিফিকেল একাডেমী অৱ ছায়েন্সৰ আজীৱন সদস্য আছিল। 2009 চনত তেওঁক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰেছিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম বঁটাৰে সন্মানিত কৰা হয়। মটৰ নিউৰন ৰোগৰ দৰে এক মাৰাত্মক অসুখত জীৱনৰ অধিক কাল সহবাস কৰিও তেওঁ প্ৰবল ইচ্ছাশক্তি আৰু অধ্যাৱসায়েৰে তেওঁৰ নিজৰ কৰ্মৰাজিত অগ্ৰসৰ হৈছিল। 2018 চনৰ 14 মাৰ্চ তাৰিখে এইজনা মহান বিজ্ঞানীৰ দেহাৱসান ঘটে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি ভাষা বিষয়ক প্ৰশ্ন কেইটি লৈ আহিছোঁ। 1 নম্বৰ সন্ধি ভাঙা। সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন। উত্তৰ সংশয়, সম যোগ হয়। পৰ্বতাৰোহণ, পৰ্বত যোগ আৰোহণ। উৎসাহ, উৎ যোগ সাহ। হিমালয়, হিম যোগ আলয়। প্ৰত্যাহ্বান,
প্ৰতি যোগ আহ্বান, বিপদাপন্ন, বিপদ যোগ আপন্ন। 2 নম্বৰ, তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল। উত্তৰ অনুৰাগ, অনু যোগ ৰাগ। অনুভৱ, অনু যোগ ভৱ। অভিনয়, অভি যোগ নয়। প্ৰতিফল, প্ৰতি যোগ ফল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ দুটিমান অতিৰিক্ত প্ৰশ্ন আমি হাতত লৈছোঁ উত্তৰ দিম বুলি। 1 নম্বৰ, মাউণ্ট চামচেৰ কাংৰীৰ উচ্চতা কিমান? উত্তৰ 21,798 ফুট। 2 নম্বৰ, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত ৰচিত দুখন উপন্যাসৰ নাম লিখা। উত্তৰ মহাকবি আৰু গান্ধাৰী। 3 নম্বৰ, এভাৰেষ্ট বিজয় কৰাৰ বাবে অৰুণিমা সিনহাক কি কি বঁটা আৰু সন্মানেৰে বিভূষিত কৰা হৈছিল? উত্তৰ এভাৰেষ্ট বিজয়ৰ সাফল্যৰ বাবে ভাৰত চৰকাৰে 2015 চনত অৰুণিমা সিনহাক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও একেগৰাকী ৰাষ্ট্ৰপতিৰ পৰা 2015 চনৰ তেনজিং নৰ্গে সন্মান লাভ কৰে। 2014 চনত তেওঁ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁৰ ভূয়সী প্ৰশংসা কৰে। এইদৰে এভাৰেষ্ট বিজয় কৰাৰ বাবে অৰুণিমা সিনহাক বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰশ্নোত্তৰসমূহ আজিলৈ ইমানতে শেষ হৈছে। তোমালোকৰ যদি আৰু কিবা অতিৰিক্ত প্ৰশ্ন থাকে তেনেহ'লে মোলৈ নিশ্চয় লিখিবা। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বিদায়।